সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিব। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। আজি মই ক'বলৈ গৈছোঁ আমাৰ সকলোৰে ঘৰত থকা নয়নতৰা গছৰ উপকাৰিতাৰ বিষয়ে। নয়নতৰা গছ এটি বৰ্ষজীৱী উদ্ভিদ, কাণ্ডপোন গুল্মজাতীয়। এই গছ কিছুমান প্ৰতিকূল অৱস্থাৰ মাজত বহু বছৰ ধৰি জীয়াই থাকে। নয়নতৰা গছ 2 ফুটৰ পৰা 3 ফুটলৈকে ওখ হয়। যিবিলাক গছ বহু বৰ্ষজীৱী সেই গছবিলাকৰ উচ্চতা 4 ফুটৰ পৰা 4.5 ফুটলৈকে হোৱা দেখা যায়। গা গছৰ কাণ্ডৰ চাৰিওফালে বিপৰীতমুখীকৈ দুটাকৈ পাত হয়। পাতবোৰ 2 ইঞ্চিৰ পৰা 3 ইঞ্চিলৈকে দীঘল হয়। পাতৰ আগডোখৰ ফটা, পাতৰ শিৰা উপশিৰাবোৰ স্পষ্ট। আমাৰ দেশত 2 জাতৰ নয়নতৰা গছ দেখিবলৈ পোৱা যায়। এবিধত গোলপীয়া ৰঙৰ ফুল আৰু তাৰ কাণ্ড ৰঙা বা মুগা বৰণীয়া হয়। আনবিধ বগা ফুলযুক্ত। এই জাতীয় গছক হিন্দীত সদাবাহাৰ বুলি কয়। নয়নতৰা গছৰ আদি জন্মস্থান মাডাগাস্কাৰ বুলি জনা যায়। বৰ্তমান ভাৰতৰ প্ৰায় সকলো ৰাজ্যতেই কম বেছি পৰিমাণে নয়নতৰা গছ হয়। অসম, পশ্চিম বংগৰ প্ৰায় সকলো ঠাইতে এই গছ প্ৰচুৰ পৰিমাণে হোৱা দেখা যায়। বিশেষকৈ ৰ'দ নপৰা ঠাই, আনকি শুকান অনুৰ্বৰ ঠাইতো এই গছ জীয়াই থাকিব পাৰে। এই গছৰ বিশেষ গুণ হৈছে মাটিৰ ক্ষয়ীকৰণ ৰোধ কৰা। সেইকাৰণে পাহাৰীয়া এঢলীয়া মাটিৰ ক্ষয় ৰোধৰ কাৰণে নয়নতৰা গছ ৰোপণ কৰা হয়। ঔষধি গছ হিচাপে পাশ্চাত্য জগতত নয়নতৰা গছৰ বহুতো নাম আছে। পৃথিৱীৰ বিভিন্ন দেশত প্ৰতি বছৰে প্ৰায় 10,000 মেট্ৰিক এই গছৰ ডাল, পাত, শিপা আদি ৰপ্তানি কৰা হয়। বিদেশী মুদ্ৰা আহৰণৰ কাৰণে আমাৰ দেশত ইয়াৰ খেতি ব্যাপক হাৰত আৰম্ভ কৰা হৈছে। নয়নতৰাৰ বিভিন্ন ৰাসায়নিক উপকৰণে কিছুমান জটিল ৰোগৰ চিকিৎসা কৰিব পাৰে। তাৰে কেইটামান ৰোগৰ ভিতৰত বহুমূত্ৰ ৰোগ অন্যতম। প্ৰতিদিনে ৰাতিপুৱা বগা নয়নতৰা গছৰ দুখিলা পাত খালী পেটত চোবাই খালে এই বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত থাকে। বহুমূত্ৰ ৰোগ কেতিয়াও সম্পূৰ্ণ নিৰাময় নহয়। ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। নিয়মিত ঔষধ সেৱন কৰি গ'লে ৰোগ কোনোদিনেই বৃদ্ধি নহয়। তাৰোপৰি শৰীৰত বিভিন্ন অংগত বিষাক্ত ঘাঁ হ'লে আৰু চোকা অস্ত্ৰৰে কাটিলে ঠাইডোখৰত ফাক বেছি হ'লে নয়নতৰা গছৰ ৰস উভয় ৰোগত আক্ৰান্ত হোৱা ঠাইত প্ৰয়োগ কৰিলে এইখিনি সোনকালে ভাল হয়। প্ৰতিদিনে ডালেৰে সৈতে বটি তাৰ ৰসেৰে ঘাঁ ধুই কাপোৰেৰে বান্ধি ৰাখিলে বিষাক্ত ঘাঁ শুকাই যায়। এই গছৰ ৰস ব্যৱহাৰ কৰি গেলি যোৱা ঘাঁ কম সময়ৰ ভিতৰতে আৰোগ্য কৰিব পাৰি। উচ্চ ৰক্তচাপ বিনাশ কৰিবলৈও নয়নতৰা গছক ব্যৱহাৰ কৰা হয়। গছৰ শিপাৰ ৰস মাত্ৰ 5 মিলিলিটাৰ ৰাতিপুৱা খালী পেটত এবাৰ সেৱন কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে। এইদৰে 3-4 দিন ৰস সেৱন কৰিলে তেজৰ চাপ স্বাভাৱিক হয়। এনেদৰে আমি নয়নতৰা গছ ব্যৱহাৰৰ জৰিয়তে কিছুমান ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব
আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পায়। আজিলৈ নমস্কাৰ।